বলক আজি ছাগলী মাংস বনাওঁ। খ্ৰীষ্টমাছ বুলি বিশেষ একো নাই, গতিকে ছাগলী মাংসৰ সৈতে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে এয়া পিঁয়াজ জলকীয়া গোটেইখিনি আমি ফ্ৰাই কৰি লৈছোঁ। তাৰপিছত আমি পিঁয়াজখিনি ব্ৰাউন কালাৰ হৈ যোৱাৰ পিছত মাংসখিনি ইয়াত এড কৰি দিছোঁ আৰু এইদৰে আমি অলপ সময় এইখিনি ফ্ৰাই কৰিব লাগিব। ছাগলী মাংস চিম্পুল খাই ভাল লাগে আৰু মই চিম্পুলেই বনাওঁ। আজিও ভাবিছোঁ চিম্পুলেই বনাম, কেৱল ইয়াত কেইফুটামান নহৰু এড কৰিছোঁ আজি। আনদিনা মই গোটা নহৰু দিওঁ, আজি মই কেইফুটামান দি দিছোঁ। এইদৰে ফ্ৰাই কৰাৰ পিছত ইয়াত এতিয়া মই বিলাহী এড কৰিম আৰু বিলাহীটো মই গলি নোযোৱালৈকে ফ্ৰাই কৰি ল'ম। লাহে লাহে বিলাহীখিনি গলি গৈ আছে আৰু বিলাহীখিনি এইদৰে ফ্ৰাই কৰাৰ পিছত এতিয়া আমি ইয়াত আদা নহৰু পেষ্টটো দি দিম। হালধি গুড়ি দিছোঁ, হালধি গুড়ি দিয়াৰ পিছত আমি ইয়াত ৰেড চিলি দিছোঁ। তাৰপিছত বাকী মছলা জিৰা ধনিয়া সেইখিনিও দি দিম, দি কিনে ইয়াক অলপ সময় ফ্ৰাই কৰি ল'ম। অকণমান পানী দিব লাগিব, নহ'লে মছলাটো জ্বলি যাব। আৰু এনেদৰে কেইমিনিটমান আমি ইয়াক ফ্ৰাই কৰিব লাগিব। তাৰপিছত কাটি ৰখা আলুখিনি দি দিলোঁ আৰু আলুখিনিৰ লগত অকণমান সময় আকৌ ইয়াক আমি ফ্ৰাই কৰিব লাগিব। এয়া একেবাৰে শেষত পানী দি আমি উতলাই ল'ম আৰু মাংসটো ভালদৰে সিজাই ল'ব লাগিব। বহুতে প্ৰেছাৰ কুকাৰত দিব পাৰে, অপশ্যনেবল হয়, আৰু কেৰাহীত দিলে অকণমান সময় লাগে বাৰু, একো নাই। আৰু অৱশেষত আমি এয়া গৰম মছলা এড কৰিছোঁ আৰু একেবাৰে শেষত আমি ধনিয়া পাত দিলোঁ আৰু আমাৰ মাটন বনাই এয়া ৰেডি। যদি ভিডিঅ'টো ভাল পালে তেন্তে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।